वतन मेरे वतन है वतन। वेलकम टू खातियो कमिया ब्लॉग्स। मैं आছো नर्थ गुवाहाटी कलेज। मर्निং एकदम ৰাতিপুৱা আমাৰ লাগি আছে তথাপিতো আহি থাকোঁতে ব্লগ এটা বনাব মন গ'ল, তো ব্লগটো বনাই দিলোঁ। আপোনালোকে চাই থাকিব খাতিয় কমিয়া ব্লগ। আমি এতিয়া যাই আছোঁ নৰ্থ গুৱাহাটী কলেজ, কাৰণ তাত আছে আজি দেওবাৰে হ'লে আমাৰ NCC ডে চেলিব্ৰেশ্যন আছে। আমি NCC কেডেট হয়, কি কৈছে না গম নাপাওঁ, বাট আমি NCC কেডেট হয়। তাৰ কাৰণে আমি তাত NCC ডে চেলিব্ৰেশ্যনৰ কাৰণে যাই আছোঁ। নৱেম্বৰৰ লাষ্ট ছানডেত হয় NCC ডে, তাৰ কাৰণে আমি চেলিব্ৰেশ্যনৰ কাৰণে যাই আছোঁ। 94, 98, গাইজ এতিয়া আমি আছোঁ চকীগেটৰ ব্ৰিজৰ তলত। আৰু মানে কি ইয়াত ট্ৰেইন আহি আছে, তো আগৰ ফালে এডাল পেলাই থৈ দিছে, অকণমান ৰখিব লাগিব, ৰখি কেনে আকৌ যাম। তো ট্ৰেইন হাতত ৱেইট কৰি লওঁ। এনজয় কৰোঁ কৰি আছোঁ, মানে কি মোৰ খাব হ'লে ঠিক কৰি পেলাই সেইকাৰণে তো মোৰ খাই লওঁ, সেইকাৰণে আকৌ ভিডিঅ' কৰি আছোঁ। तो गाइस अभी हम लोग साइड के आ गए, तो ये है नज़ारा सकीगेट, इधर है सकीगेट। आ गया ये गौरीपुर। तो टर्निंग लो माना तो ये कितना लंबा है रे। এইকেইটা আমাৰ গৌৰীপুৰ মানে কি ফেক্টৰী, গৌৰীপুৰ ফেক্টৰী কেইটা ভিউ চাওক না, বেলি ভিউ কেনে মজা, মজা আছে না, কেনে মজা হৈছিল না, কৈ ল কমেণ্টটোত তাড়াতাড়ি কওক কেনে মজা হৈছিল না, হবাই লাগিব। মই বনাইছোঁ ভিডিঅ', মজা নহ'ব এইবিলাক আছে মানে কি কোম্পানীত লাইন পাতি আছে আৰু কোম্পানীত সোমাব। মানে আমি আহি পালোঁ বহুখিনি ৰাতিপুৱাই হৈ আছে, কুঁৱলী পৰি আছে, গমেই পাইছে আপোনালোকে ৰাতিপুৱা। মানে কি কলেজৰ মেইন গেটটো খোলা নাই, তো আমি ফিল্ডৰ ফালেদি এনেকৈ সোমাম। মানে কি এইটো মানে কি আমাৰ মানে বেক চাইডৰ হেৰি হয় আৰু গেট, মানে এইখন হৈছে আমাৰ নৰ্থ গুৱাহাটী কলেজ। মানে কি গাইজ এটা জমেনি হৈছে, ধুনীয়া জেগা এটা ভিডিঅ' কৰিছিলোঁ, কিন্তু ভিডিঅ'টো মোক মানে কি ভিডিঅ'টো যি হয় তাৰ চুইচটো টিপা পাহৰি গ'লোঁ নহয়, মানে কি ভিডিঅ'টো নহ'ল। তো আহি মানে কি আধা ৰাস্তাত চাওঁতে চালোঁ ভিডিঅ'টো হোৱা নাই নহয়। তো মানে কি আকৌ ভিডিঅ'টো অন কৰিলোঁ, অন কৰি কেনে মানে কি কৰিলোঁ, কৰাৰ পিছত আৰু কৰাৰ পিছত আহি কেনে এতিয়া কলেজ পালোঁ আৰু অলপমান কৰাৰ পিছত। তো গাড়ী পাৰ্কিং কৰবি, গাড়ী পাৰ্কিং কৰ, চা বেগ লৈ আহি আছে। তো গাইজ এতিয়া আমি আছোঁ 1 নম্বৰত, মানে কি ইমাৰ্জেঞ্চি আৰু বহুত মানে কি তাতে চাহ পানী খালোঁ, চাহ পানী খাই থাকোঁতে মানে কি 1 নম্বৰ, তো মানে কি সময় পোৱা নাই। এতিয়া আহি কিনে কলেজ পালোঁ, এতিয়া 1 নম্বৰত যাই আছোঁ। আৰু মানে অলপ ভিৰ দেখাই আছোঁ, কুঁৱলী চুৱলী কেনেকুৱা দেখাই আছোঁ অলপ চাওক না ৰে, কি কুঁৱলী চাওক। এই বান্দাৰক বোলে চেল্ফি মাৰিব লাগে, কেনে যি দেখি তোৰ মুখখন চাই লৈছোঁ একবাৰ আইনাত। তো মানে কি এইফালে মানে কি ৰুম চুম বনাই আছে আৰু এই বিল্ডিং চিল্ডিং বনাব এইফালে, তাৰমানে কি কলেজখন অলপ ডেভেলপ কৰিব। তো গাইজ এতিয়া আমি মোবাইল ডাউন দিম, মোবাইল ডাউন দি কিনে আকৌ ভিডিঅ' কৰি আছোঁ। তো গাইজ ফাইনেলি আমি ড্ৰেছ পাতি কৰি ল'লোঁ, তো মানে কেপটো পিন্ধিব কাৰণে বাকী আছে, বাকী চব হৈ গ'ল। আৰু মানে কি এতিয়া আমাৰ প্ৰিপাৰেশ্যনটো চলি আছে আৰু আধা ঘণ্টা বাকী আছে। তো প্ৰিপাৰেশ্যনটো কৰি কেনে কৰা ভালকৈ কৰা, মজা।
তো মানে কি আৰু ফ্লেগ হোষ্টিং কৰিব কাৰণে আধা ঘণ্টা সময় বাকী আছে তো এইখিনি সময়ত আমাৰ প্ৰিপাৰেশ্যন চলি আছে প্ৰিপাৰেশ্যনটো মই অলপমান আপোনালোকক দেখুৱাই আছোঁ তো এইটো হৈছে আমাৰ প্ৰিপাৰেশ্যন কৰা কিছুমান মানে কি ড্ৰেছত থকা কেইটা আমি চিনিয়ৰ হয় ছেকেণ্ড ইয়াৰ আৰু থাৰ্ড ইয়াৰ আৰু যিকেইটা ড্ৰেছত নাই সিহঁত মানে ফাৰ্ষ্ট ইয়াৰ তো এবাৰ মানে কি নিউ এনৰলমেণ্ট অলপ দেৰি হ'ল তো মানে ড্ৰেছ চিলোৱা হোৱা নাই ড্ৰেছ চিলোৱাৰ পিছত মানে কি কামখিনি ড্ৰেছটো হ'ব ভালকৈ দেখা तो इधर में फर्स्ट ईयर भी है और जो रेड वाला पेन कर है रेड टी शर्ट वाला ये हमारा सीनियर है तो और मैंने ड्रेसर मैंने प्रिपरेशन चली से ये भी है हमारा जेसीओ साहब तो मैंने कि फर्स्ट ईयर के डेट तो मैंने कि और देखाई आसो আপোনালোকক মানে সাবস্ক্রাইব করবে মজা মজা ভিডিও হয় তো মানে কি ড্ৰেছখিনি ছিল হ'লে আৰু চবৰে মানে ভাল লগা হ'ব এতিয়া মানে কি বহুতে ড্ৰেছত নাই সেইকাৰণে ভাল লগা হোৱা নাই আৰু দেখাই আছোঁ বাকী আপোনালোকক ফাৰ্ষ্ট ইয়াৰ वाला सेकंड ইয়াৰ वाला ठंडा है ठंडा बहुत ठंडा बढ़िया और देखा सब लोग बाकी पिछले कश्मीर की धरती रानी है सरकार हिमालय है सदियों से हमने इसको तो गाइस ये चल रहा है एनसीसी का प्रिपरेशन क्योंकि आज एनसीसी डे है इसके लिए स्पेशल ड्रिल बेस्ट कैडेट और बेस्ट ड्रिल वाला दिखा जाएगा बेस्ट कमांडर तो ये लोग प्रैक्टिस कर रहा है थोड़ा बॉर्डर तो ये प्रैक्टिस चल रहा है अभी हम लोगों को फुल इंडिया है पूरा पार्टी तो फिर वीडियो बंद करना पड़ेगा तो हो सकता है अगर हो सके तो आप लोगों को पूरी वीडियो दिखाने के लिए कोशिश करूँगा अगर नहीं हुआ तो माफ़ करना भाई क्योंकक्योंकि लाइन में हमको मोबाइल रखने की अलाउ नहीं है इसलिए अपना हम निभा तो गाइस ভিডিওটো মানে বহুত দীঘল হ'ল সেইকাৰণে আমি দুটা পাৰ্টত ডিভাইড কৰি দিলোঁ আৰু এইটো ফাৰ্ষ্ট পাৰ্ট হয় আৰু ছেকেণ্ড পাৰ্টটো আহি আছে অতি সোনকালে 1-2 দিনৰ ভিতৰত আৰু ফাৰ্ষ্ট পাৰ্টটো প্ৰথমৰ পৰা শেষ হ'লে চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি দিব আৰু শ্বেয়াৰ এটা কৰি দিব লাইকটো কৰি দিব কমেণ্ট এটাও কৰি দিব কেনেকুৱা লাগিছে ধন্যবাদ জয় আই অসম।